তাতে আজি নাকচ কৰিছে আৰু উচ্চ ন্যায়ালয়ে নাকচ কৰোঁতে কোৱা গৈছে কি যি নথি পত্ৰ দিয়া গৈছিলে বা সাক্ষীৰ যি বয়ান দিয়া গৈছিলে সেইখিনি ইৰেছপেক্টিভ অফ দি ৰেলেভেণ্ট ডকুমেণ্টছ submitted as well as the statement of witnesses, court at this stage has found it fit to reject the bail plea of Siddharth Sharma. মানে তেওঁৰ বিৰুদ্ধে যিখিনি সাক্ষী আৰু তথ্য প্ৰমাণ পাইছিলে সেইখিনিৰ কাৰণে সেইটো সেই সংক্ৰান্তত কোৰ্টে এইটো ৰিজেক্ট কৰিছে আৰু ডিটেইল অৰ্ডাৰটো আপলোড হ'লে আমি আপোনালোকক এইটো দেখাব ইয়াৰ লগে লগে আৰু আমি এইটো জনাব বিচাৰিছোঁ কি সিদ্ধাৰ্থ শৰ্মাৰ ফালৰ পৰা যি ৰিভিজন পেটিশ্যন ফাইল কৰা গৈছে উচ্চ ন্যায়ালয়ত সেই ৰিভিজন পেটিশ্যন আপোনাৰ 23 জুলাইত লোৱা যাব 4খন ৰিভিজন পেটিশ্যন ফাইল কৰা গৈছে আৰু সংক্ৰান্তত কোৰ্টে অলৰেডি এইটো 24ত একেলগে 23rd অফ জুলাইত গোটেইখিনি একেলগে ল'ব তেওঁলোকৰ পেটিশ্যনৰ মেইন উদ্দেশ্য আছিলে এই ৰিভিজন পেটিশ্যনৰ যি তেখেতৰ বেংক একাউণ্ট আছিলে যি এটেচ কৰা গৈছিলে মহাবীৰ একুৱা যোনটো পাৰ্টনাৰশ্বিপ ফাৰ্ম যোনটো চিল হৈ আছে আৰু ইয়াৰ লগতে যি ইনকুৱেষ্ট ৰিপৰ্ট ছিংগাপুৰৰ পৰা পোৱা গৈছিলে সেই সংক্ৰান্তটো ফাষ্টেক যি ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন কোৰ্টে ফাৰ্ষ্ট সেইটো ৰিজেক্ট কৰিছিলে তাৰ এগেইনষ্টত তেওঁলোকে চেলেঞ্জ কৰিছে ৰিভিজন ত' সেইটো আপোনাৰ 23rd অফ জুলাইত গোটেইকেইখন পেটিশ্যন একেলগে লোৱা যাব